Hello everyone, মই বন্দিতাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই এতিয়া আছোঁ কামাখ্যা ষ্টেচনত। আমি এঠাইলৈ যাবলৈ ওলাইছোঁ। ক'ত গৈ আছোঁ আৰু কাৰ লগত গৈ আছোঁ মই আপোনালোকক সকলো দেখুৱাই গৈ থাকিম। দুপৰীয়া প্ৰায় 12:40ত আমাৰ ট্ৰেইন আছিলে কামাখ্যা ষ্টেচনৰ পৰা আৰু আমাৰ ঘৰৰ পৰা কামাখ্যা ষ্টেচন যিহেতু বেছি দূৰ নহয় সো আমি ঘৰৰ পৰা ওলাই দিলোঁ 12টা মানতে আৰু ষ্টেচন পাই ট্ৰেইনত উঠি আমি লাগেজবোৰো ভৰাই দিলোঁ। এয়া আমি এতিয়া শৰাইঘাট দলং পাৰ হ'লোঁ। এতিয়া 2:37 আৰু আমি ট্ৰেইনতে আছোঁ। বহি বহি আমনি লগা বাবে এয়া বঙাইগাঁও ষ্টেচনত এবাৰ নামিও দিছিলোঁ। আমি এতিয়া ট্ৰেইনতে আছোঁ, গৈ আছোঁ। এতিয়া আমি কোচবিহাৰ পালোঁ। ইফালে বাবু শুই আছে। ঐ কিবা কওঁ। শুই উঠি অকণমান চাহ খাবলৈ ইমান মন গৈছিল চ' চাহ একাপ খাই দিলোঁ ধুনীয়াকৈ। আমি আহি পাই গ'লোঁ। আমি আজি নিউ জলপাইগুৰি এতিয়া পাই গ'লোঁ আৰু এতিয়া আমি ইয়াতে নিউ জলপাইগুৰিতে আজি ষ্টে কৰিম। তাৰপাছত মই ভিডিঅ'টো দেখুৱাই থাকিম আপোনালোকক আমি কি কৰোঁ, ক'ত থাকোঁ আৰু ক'ত যাওঁ। আমি ইয়াৰ পৰা আপোনালোকক সকলো দেখুৱাই গৈ থাকিম। জলপাইগুৰি ষ্টেচনৰ একেবাৰে ওচৰতে এখন হোটেলত আমি ৰুম বুক কৰি থৈছিলোঁ আগতে আৰু সেই হোটেলখনৰ মালিকজন আছিলে আমাৰ অসমৰে, ধেমাজিৰ। খুব ভাল আছিলে তেখেত। আমি জলপাইগুৰি পাই গ'লোঁ আহি আৰু ইয়াতে ষ্টেচনৰ ওচৰতে এটা ৰুম লৈ ল'লোঁ আমি, যিহেতু আমি কালি ৰাতিপুৱাই ওলাই যাম ইয়াৰ পৰা আৰু আমি বেলেগ ঠাইত থাকিম। অহাকালি আমি বেলেগত যাম। ক'ত যাওঁ মই আপোনালোকক দেখুৱাম ভিডিঅ'টোত। চ' আজি অকল ৰাতিটো থকাৰ কাৰণে আমি জাষ্ট ইয়াতে ষ্টেচনৰ ওচৰতে এটা ৰুম কিবাকৈ লৈ ল'লোঁ আৰু অকল ৰাতিটো থাকিম ইয়াতে। তাৰপাছত ৰাতিপুৱাই আমি আকৌ ওলাই যাম য'ত আমি আচলতে যাব আহিছোঁ। চ' আমি কালি ৰাতিপুৱা ইয়াৰ পৰা ওলাই দিম। সেইটো কাৰণে এতিয়া ৰাতি ইয়াত এতিয়া 8টা বাজিলে, 8টা চাৰে 8টা বাজিলে। এতিয়া ইয়াতে ৰুমত ফ্ৰেছ হৈ অকণমান কিবা বাহিৰত খাই আহোঁ। আজি ৰাতিটো শুই দিওঁ আৰু সোনকালে, যিহেতু কালি ৰাতিপুৱাই ওলাব লাগিব আমি ইয়াৰ পৰা। গতিকে আজি ৰাতিটো যেনি তেনি ইয়াতে খাই লৈ সোনকালে শুই দিওঁ আৰু ভিডিঅ'টো মই আপোনালোকক দেখুৱাই গৈ থাকিম। কালি ক'ত যাওঁ, আমি কি কৰোঁ, ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই গৈ থাকিব। জলপাইগুৰিত আমি থকা হোটেলখনৰ ওচৰতে বহুতকেইখন ভাতৰ হোটেল আছিলে আৰু আমি এইখনতে সোমালোঁ। দিনত ট্ৰেইনত যিহেতু ৰুটিয়ে খাইছিলোঁ চ' এতিয়া ভেজ থালি অৰ্ডাৰ কৰিছিলোঁ চবৰে কাৰণে। খানাটোও ভাল আছিলে দেই, ঘৰৰ খানাৰ নিচিনাই ভাল আছিলে। লগত অমলেটো দিছিলোঁ খাবলৈ। আমি ভাত খাই এতিয়া ৰুমলৈ আহিলোঁ আৰু এতিয়া প্ৰায় 11টা বাজিয়ে গ'ল, দেৰিয়ে হ'ল। অকণমান ৰেষ্ট ল'লোঁ ৰুমত আহি, অকণমান ফ্ৰেছ হৈ আমি ৰেষ্ট লৈ পেলাই ভাত খাবলৈ গ'লোঁ আৰু এতিয়া ভাত পানী খাই ৰুমলৈ আহিলোঁ আৰু এতিয়া আমি শুই দিওঁ, যিহেতু কালি ৰাতিপুৱা আমি ওলাই যাব লাগিব। গতিকে এতিয়া আৰু বেছি দেৰি নকৰোঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই গৈ থাকিব। মই আপোনালোকক দেখুৱাম কালি আমি আচলতে ক'ত গৈ আছোঁ। এতিয়া আমি শুবলৈ ওলাইছোঁ। আজি হৈছে নেক্সট ডে আৰু আজি এতিয়া আমি ওলাই যাবলৈ লৈছোঁ। শুই উঠিয়ে অকণমান ফ্ৰেছ হৈ গা পা ধুই লৈ এতিয়া ওলাই যাওঁ। আমি ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপাছত আমি ওলাই যাম আমাৰ ডেষ্টিনেশ্যন, মানে আমি য'ত যাম বুলি আহিছোঁ। তো আমাৰ যাত্ৰা আৰম্ভ হ'ব আজি আকৌ। তো এতিয়া আমি ওলালোঁ আৰু ৰেডি হৈ। অকণমান দেখুৱাই দিছোঁ আপোনালোকক। এতিয়া মই ৰেডি হ'লোঁ আৰু এতিয়া যাওঁ, অকণমান কিবা খাই লৈ আহোঁ। খাই আহি ইয়াৰ পৰা ওলাই দিম আৰু একেবাৰে আপোনালোকক দেখুৱাই গৈ থাকিম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই গৈ থাকিব। ব্ৰেকফাষ্টত মই খালোঁ এয়া মছলা ডোচা। ডোচা খাই আছোঁ এতিয়া আমি। মছলা ডোচা। ব্ৰেকফাষ্টটো কৰি আমি চেক আউট কৰি ওলাই দিলোঁ ৰুমৰ পৰা আৰু এতিয়া আমি গৈ আছোঁ গেংটক। শিলিগুৰিৰ পৰা গেংটকলৈ এটা 5-6 ঘণ্টাৰ দীঘলীয়া যাত্ৰা। চ' এনেদৰে বাছ নাইবা প্ৰাইভেট কাৰ আৰু নহ'লে শ্বেয়াৰিং টেক্সি আপোনালোকে যেনেকৈ যাব বিচাৰে তেনেকৈ যাব পাৰে। আমি শ্বেয়াৰিঙতে গৈছিলোঁ আৰু আপোনালোকে যদি নৰ্মেল চিটি বাছত আহিব বিচাৰে তেনেহ'লে
200ৰ পৰা 250 ভিতৰত হৈ যাব নাইবা আমাৰ নিচিনা শ্বেয়াৰিঙত আহিব বিচাৰে তেনেহ'লে 500 পাৰ পাৰ্চন ল'ব তেনেকৈও আহিব পাৰে আৰু নহ'লে আপোনালোকে যদি প্ৰাইভেট কাৰ লৈ আহিব বিচাৰে তেনেহ'লে 4 বা 5000ৰ ভিতৰত হৈ যাব বাছ আপোনালোকে বাৰ্গেনিং কৰিব পাৰিব লাগিব আৰু গাড়ী লৈও প্ৰাইজৰ কথা আছে আপোনালোকক মই এটা আন্তাজতহে কৈছোঁ সো ৰাতিপুৱা প্ৰায় 9টামান বজাত আমি এনজিপিৰ পৰা ওলাই দিছোঁ গেংটকলৈ এৰাউণ্ড 9:30 পৰা আমাৰ শিলিগুৰি টু গেংটক যাত্ৰা আৰম্ভ হৈ গৈছিলে লোকেশ্যনটো চাওকচোন গাইজ এনেদৰে ৰাস্তাত ধুনীয়া ধুনীয়া দৃশ্য উপভোগ কৰি আমিও গৈ আছিলোঁ এতিয়া আমি এখন ৰাস্তাতে ৰেষ্টুৰেণ্টত নামিছোঁ এনেকৈ চবকে টাইম দিছিলে যোনে যি খাই তাত নামি খাব সোমাইছিলোঁ আৰু মই ইয়াৰে লোকেশ্যনটো দেখি একেবাৰে ৰ'বই পৰা নাই লোকেশ্যনটো চাওকচোন ইমান বেছি ধুনীয়া আছিলে সো মই ৰ'বই নোৱাৰিলোঁ দুখনমান ফটো উঠিলোঁ আৰু লগতে ভিডিঅ' ক্লিপো ল'লোঁ পিছে আমি যিহেতু ভালদৰে আহোঁতে ব্ৰেকফাষ্টটো কৰিয়ে আহিছিলোঁ সেইবাবে ইয়াত ইমান বেছি একো খোৱা নাছিলোঁ আমি এতিয়া গৈ আছোঁ আৰু অকণমান ইয়াতে ৰাস্তাত নামি দিছোঁ হোটেল এখনত অকণমান কিবা খাই লৈ আকৌ আমি ওলাম আৰু আমি খালোঁ কফি আৰু কিবা কিবি চিপছ বিস্কিট যিহেতু আমি ওলাই আহোঁতে ব্ৰেকফাষ্টটো ভালকৈ কৰি আহিছোঁ চ' ইমান বেছি ভোক লগা নাছিলে চ' আমি বেছি একো নাখালোঁ তাত কফি আৰু লগত কিবা কিবি খালোঁ খাই বৈ লৈ আমি এনেদৰে ৰাস্তাত ধুনীয়া ধুনীয়া দৃশ্য উপভোগ কৰি গৈ আছোঁ লোকেশ্যনটো কিন্তু বহুত ধুনীয়া সঁচাকৈ আৰু এই নদীখন দেখিছেনে আপোনালোকে এই নদীখনৰ নাম হৈছে তৃষ্ণা নদী এইখন ছিকিমৰ গুৰুডুমাৰ লেকৰ পৰা ষ্টাৰ্ট হয় য'ত আছে নৰ্থ ছিকিম 18,000 ফিট ওপৰৰ পৰা আহে তিষ্টা নদীখন ইয়াৰে ৰাস্তাবিলাক যে ইমান ধুনীয়া নিট এণ্ড ক্লিন হয় পিছে আমি আহি এয়া ভালেখিনি কভাৰ কৰিলোঁ কথা পাতি গমকে নাপালোঁ চ' প্ৰায় 5-6 ঘণ্টা জাৰ্ণি কৰাৰ পাছত ফাইনেলি আমি গেংটক আহি পাই গ'লোঁ আৰু এইখনেই হৈছে আমি থকা ৰিজৰ্টখন আপোনালোকক বাৰু ৰিজৰ্টখনৰ ফুল টুৰ মই দি আছোঁ ৰিজৰ্টখনৰ নাম আছিলে স্পেৰ'চেৰী ৰিজৰ্ট ইমান ধুনীয়া ভিউ চাওকচোন আৰু এইটো হৈছে তেওঁলোকৰ ৰিচেপশ্যন আৰু এনেদৰে চিৰিৰে গৈয়ে ফাৰ্ষ্টতে এখন বেলকনি আছে আৰু বেলকনিখনৰ সোমায়ে এটা চিটিং এৰিয়াও আছিলে ধুনীয়া আৰু বেলকনিখনৰ পৰা ইমান ধুনীয়া ভিউ মোৰ যে ইমান ধুনীয়া লাগিছিলে মানে সন্মুখৰ ভিউটো দেখি ৰুমত যাবলৈ মনেই যোৱা নাছিলে ভিউটোকে এনি টাইম চাই থাকিব মন গৈছে চাওকচোন ইমান ধুনীয়া হয় ৱাও চ' ৰুমটো লেতেৰা নহওঁতে মই ফাৰ্ষ্টতে ৰুমটো আপোনালোকক দেখুৱাই লওঁ এইটোৱে হৈছে আমাৰ ৰুম এইখন হৈছে আমাৰ বেডখন দেখি মই একেবাৰে শুয়ে পৰিলোঁ বহুত ডাঙৰ হয় বেডখন তাৰ পাছত এন্ট্ৰি পইণ্টত এনেকৈ এখন ধুনীয়া গ্লাছ আছে আৰু এইজনী হৈছোঁ মই আৰু বহুত বেছি মৰম লগা এটা ৱাৰ্ড্ৰপ আছে ৰুমটোত আৰু এইখন হৈছে উইণ্ড'খন আৰু উইণ্ড'খনৰ পৰা হোটেলখনৰ সন্মুখৰ ভিউটো ইমান ধুনীয়াকৈ দেখা পায় আৰু এইফালে ৰুমৰ ভিতৰতে এনেদৰে এটা চিটিং এৰিয়াও আছে ধুনীয়া আৰু এইটো হৈছে আমাৰ বাথৰুম আৰু এইটোৱে হৈছে আমাৰ হোটেল ৰুমৰ টুৰটো আৰু এতিয়া আহিছোঁ মেইন কথাটোলৈ আমি থকা ৰুমটোৰ প্ৰাইচ আছিলে পাৰ ডে 2000 তাত গৈ বুক কৰিলে এইটো প্ৰাইজত নাপালোঁ হয় বাট আমি ইয়াৰ পৰাই বুক কৰি যোৱাৰ বাবে ইমান কমতে পাইছোঁ আমি থকা এই হোটেলখনত খোৱা লোৱাৰো ব্যৱস্থা আছে কাৰণ ইয়াত এখন ধুনীয়া কেফেও আছে আৰু ইয়াৰ পৰাও আপোনালোকে যিকোনো বস্তু অৰ্ডাৰ কৰি খাব পাৰে আপোনালোকে সকলোৱে হয়তো জানে এমজি মাৰ্গৰ সম্পূৰ্ণ নাম হৈছে মহাত্মা গান্ধী মাৰ্গ ইয়াত এটা মহাত্মা গান্ধীৰ বহুত ডাঙৰ মূৰ্তি বনোৱা আছে আৰু ইয়াত এখন ডাঙৰ বজাৰো আছে বজাৰখনৰ নাম হৈছে লাল বজাৰ আৰু এই বজাৰখনত সকলো ধৰণৰ সামগ্ৰী পোৱা যায় সজোৱা বস্তুৰ পৰা আদি কৰি কাপোৰ কানি সকলো পোৱা যায় আমিও তাত কিবা কিবি অকমান সৰু সুৰা বজাৰ কৰিলোঁ এতিয়া আমি আছোঁ এয়া এমজি মাৰ্গত আৰু ৰুম আহি পাই অকণমান ৰেষ্ট কৰি ফ্ৰেছ হৈ ওলাই আহিছোঁ এমজি মাৰ্গৰ ফালে অকণমান ফটো উঠিলোঁ ভিডিঅ' ক্লিপ ল'লোঁ আজি আহি পাওঁতে যিহেতু দেৰি হ'ল আমাৰ গতিকে আজি আৰু আমি তেনেকৈ ক'তো ওলাই নাযাওঁ আজি ইয়াতে এমজি মাৰ্গতে ফুৰিবলৈ আহিছোঁ অকণমান ঘূৰি ফুৰি লওঁ কিবা খাই মেলি তাৰপিছত আকৌ ৰুমত যাম ৰুমত গৈ আজি সোনকালে শুই দিম যিহেতু কালি ৰাতিপুৱাই আমি আকৌ ওলাই যাম ইয়াতে গেংটকত যি আছে সেইখিনি আমি অহাকালি চাম সেইকাৰণে আজি বেছি দেৰি নকৰোঁ আজি সোনকালে ৰুমত গৈ ৰেষ্ট কৰিম
হোটেল পায়ে গা পা ধুই ফ্ৰেছ হৈ আমি ওলাই আহিলোঁ এম জি মাৰ্গৰ ফালে আৰু দুপৰীয়াৰ পৰা আমি একোৱেই খোৱা নাছিলোঁ সেইবাবে এম জি মাৰ্গ আহি এখন কেফেত সোমাই ৰুটি আৰু বাটাৰ চিকেন অৰ্ডাৰ কৰিছিলোঁ ইমান বেছি ভোক লাগি আছিলে যে খোৱা ক্লিপখিনি মই ল'বলৈ পাহৰি গ'লোঁ আৰু খাই বৈ লৈ এয়া অকণমান বজাৰ কৰিলোঁ আৰু ৰুমত আহি আজি যিহেতু বহুত বেছি ফুৰা নাই গেংটক আহি পাওঁতে আমাৰ 3টামান বাজিলে তাৰপিছত এম জি মাৰ্গৰ ফালে গ'লোঁ অকল তাত ফুৰিলোঁ কিছু সময় থাকি তাত ফটো উঠিলোঁ ভিডিঅ' ক্লিপ ল'লোঁ কিছুমান আৰু লগতে সৰু সুৰা কিবা কিবি বজাৰ অকণমান কৰিলোঁ কৰি তেনেকৈ সোনকালে ৰুমত আহিলোঁ ইয়াত বহুত বেছি ঠাণ্ডা ইয়াতে আমি আমাৰ খানাটো ইয়াতে দিলে আৰু এতিয়া কেইটা বাজিলে এতিয়া 10টামান বাজিলে চাগে আমি খানাটো খালোঁ আৰু এতিয়া মই শুবলৈ ওলাইছোঁ যিহেতু কালি ৰাতিপুৱাই আমি ওলাই যাম কালি বহুত বেছি কালিও এনেকৈ দূৰত নুফুৰোঁ কালি গেংটকৰ ইয়াতে যিখিনি ফুৰিব লগা চাব লগা আছে সেইখিনিতে ফুৰিম সেইটো কাৰণে মই এতিয়া সোনকালে শুই দিওঁ আৰু বহুত বেছি ঠাণ্ডা আৰু ভাগৰো লাগিছে দিনটো ইমান ট্ৰেভেল কৰিলোঁ আজি গাড়ীতে ইমান 5-6 ঘণ্টা সেইটো কাৰণে খুব বেছি ভাগৰ লাগিছে তো এতিয়া মই শুই দিওঁ আৰু মই ভিডিঅ'টো ইমানতে এণ্ড কৰিম আৰু নতুন নতুন ভিডিঅ' আহি থাকিব এই দুদিন আমি যিহেতু আছোঁ কেইদিনমান ইয়াতে গতিকে নতুন নতুন ভিডিঅ' ভ্লগ আপোনালোকে পাই থাকিব মোৰ পৰা আপোনালোকে ভিডিঅ'বোৰ চাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাকী আজিলৈ ইমানতে এৰিছোঁ আকৌ লগ পাম আপোনালোকক নতুন ভিডিঅ'ৰ সৈতে বাই বাই গুড নাইট